যি বাটেৰে গতি কৰোঁ সেই বাটতে সৃষ্টি হয় এটা নতুন জীৱন। কিহেৰে আৰম্ভ কৰোঁ জীৱনৰ ৰণকৌশল? প্ৰেমেৰে জীৱন আৰম্ভ কৰোঁ নে জীৱনে প্ৰেম আৰম্ভ কৰোঁ? সেই কথা ভাবি জোনাকৰ সৈতে লুকা ভাকু খেলোঁ আৰু প্ৰশ্ন কৰোঁ সেই জোনবাইটোক, প্ৰেমেৰে জীৱনৰ সংগ্ৰাম সুচল নে প্ৰেমবিহীন সফল হয় জীৱন? শীতানৰ গাৰুটোক ক'ব নোৱাৰাকৈ ভিজি যায় অশ্ৰুসিক্ত নয়নৰ আচলেৰে। সেইবাবে প্ৰশ্ন কৰোঁ, কিহেৰে আৰম্ভ কৰোঁ জীৱনৰ ৰণকৌশল? প্ৰেমেৰে জীৱন আৰম্ভ কৰোঁ নে জীৱনে প্ৰেম আৰম্ভ কৰোঁ? কম বোলা বহুতো কথা সম্ভৱপৰ হৈ নপৰে মোৰ এই যন্ত্ৰবৎ জীৱন সংগ্ৰামত। এফালে যদি নিবিচাৰোঁ কৰ্মৰ ঠিকনা, আনফালে নাথাকে প্ৰেমৰ মোহনা। দিনটোৰ সৰহখিনি সময় কটাবলগীয়া হয় জীৱনৰ বাবে। বাকী থকা সময়খনত প্ৰেয়সীৰ এশয়বুৰি প্ৰশ্ন আৰু প্ৰেম জগতৰ ভুল শুদ্ধৰ হিচাপ নিকাচ। তাৰ মাজতে চলি থাকে এখন মানসিক তয়াময়া যুদ্ধ। কিবা কৰি যদি চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক এটি চাকৰি যোগাৰ কৰিব নোৱাৰোঁ তেনে কি হ'ব? চেষ্টা কৰিছোঁ, অনেক চেষ্টা কৰিছোঁ, কুকুৰা ডাকত উঠি দৌৰিছোঁ, অনেক অফিচে অফিচে ঘূৰিছোঁ, নাই ক'তোচোন পোৱা নাই পোহৰৰ ঠিকনা। সেইবাবে নকৰোঁ আক্ষেপ, কিন্তু মনত পৰিলে জীৱন ধাৰণৰ মানদণ্ডৰ কথা। উজাগৰি নিশাত বুকুখনত এচটা অচিনাকি শিলে খুন্দা মাৰি ধৰে। কেনেকৈ চলাওঁ ঘৰ, কেনেকৈ চলাওঁ সম্পৰ্কৰ মধুৰ বান্ধোন? সেয়ে প্ৰেমৰ আশ্ৰয় লৈছোঁ আৰু তোমাক কৈছোঁ, তুমি যদি কাম্য কৰা তেন্তে মোৰ জীৱন পৰিক্ৰমাত এটি মিঠা অনুভূতি হৈ ৰোৱা। মোৰ উদং বুকুৰ স্পন্দনবোৰ নোহোৱা কৰা। আশাৰ ফুলনিত এপাহি গোলাপ হৈ তুমি মোৰ, মই তোমাৰ হ'ব পৰাকৈ মৰম বিলোৱা। নালাগে তুমি এতিয়া মোৰ জীৱনলৈ আহিবলৈ, কিন্তু আহিবলগীয়া মোৰ অমানিশাবোৰত মোৰ লগৰী হৈ থাকি মোৰ সাহসৰ কাৰণটো হৈ ৰোৱা। তেতিয়া অন্ততঃ দুখৰ সময়ত এষাৰ কথা ক'ব পাৰিম তোমাৰ সতে, বৰ কষ্ট পাইছোঁ, বৰ কষ্ট হৈছে মোৰ বুলি। জীৱন ধাৰণৰ ক্ষমতা একেবাৰে হেৰাই পেলাইছোঁ বুলি। যেতিয়া অসহ্য বিষত বুকুখন স্পন্দিত হয়, মনত বহুতো কথাই জুমুৰি দি ধৰে, তেতিয়া অৱশ হৈ পৰোঁ। হেৰাই যাব নেকি সকলো সপোন, হেৰাই যাব নেকি সকলো আশা, হেৰাই যাব নেকি আপোন কৰিম বুলি ভবা তুমি নামৰ স্বাক্ষৰৰ ছবিখন। জীৱনৰ এই কাল অমানিশাবোৰত খালি ৰৈ যাব নেকি এটি ৰহস্য, প্ৰেম ভাৰ্চেছ জীৱন বুলি। বৰ কষ্ট হৈছে। সেয়ে কৈছোঁ শুনা, জীৱন আৰম্ভ কৰোঁ নতুন উদ্যমেৰে, প্ৰেম আৰম্ভ কৰোঁ জীৱনৰ নতুন ৰণকৌশলেৰে। তেতিয়াহে থাকিব সংগ্ৰামী জীৱনৰ সুখৰ পৰিধি।